हेलो एवरीवन केने আছে আপোনালোক মোৰ পিছে ভালেই মোৰ নতুনটা ব্লগত আপোনালোক সকলোকে স্বাগতম মোৰ আজি 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ মৰম দিয়াৰ বাবে আৰু বেছি বঢ়াই দিব মৰমবোৰ এনেকৈ সদায় যাতে মই আগুৱাই যাব পাৰো আপোনালোকৰ সাপোৰ্ট থাকিলে মই নিশ্চয় আগুৱাই যাম প্লিজ মোক সাপোৰ্ট কৰিব আম্মিক সাপোৰ্ট কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব 100 रुपीस পাইছে হয় নাই কৈ দে হেইটো দেখিছনে সাইমা কৈ আছে মই পইচা পাইছো হয় নাই এইফালে দেখিছনে হেল্ল এভৰিৱান গুড ইভিনিং এতিয়া মই পাই আৰু তেতিয়া ক'ব আৰু এটা নকলি পইচা এইটো ৰিয়েলত এইটো আসলি হয় নাই নকলি হয় নেকি সাইমা কৈ আছে নকলি পইচা কথা আমি ষ্টেট কৰি আছে ক'ত যাব কৈ আম্মা ষ্টেট কৰি আছে ক'ত যাব কৈ দিয়া ভাবিৰ ঘৰত যাম ভাবি গৈতে তোমাৰ ডাঙৰ আম্মা হয় ডাঙৰ আম্মা মোৰ ভাবি হয় তোমাৰ ডাঙৰ আম্মা হয় তোমাৰ ভাবি মোৰ ডাঙৰ আম্মা একে যে দেশকে কিমান পিন্ধিম ভাবিলো যে ইমান পুৰণি এয়া হেৰি এটা পিন্ধি লৈছো ফ্ৰক এটা পিন্ধি লৈছো চাও দেখি মোক চাব হে কৰিবলৈ দিয়া এইফালে এইটো ড্ৰেছ কৰোকে পিন্ধিবলৈ বেয়া লাগে সো হেতু কাৰণে এইজু পিন্ধি লৈছো আজি ভাল লাগিছে নে বাৰু মোক এয়া মোৰ ভন্টিৰ ফ্ৰক আছিলে ভন্টি গাভৰুৰে ফ্ৰক আছিলে হেতু কাৰণে তাই পৰা মই লৈ আনিছিলো পিন্ধিবৰ কাৰণে তাই নিপিন্ধে বাট মই ভাবিলো মইতো পিন্ধিম সো হেতু কাৰণে লৈ যাও ভাবিলো তাই পৰা লৈ আহিলো পিন্ধিবতে মোৰ আকৌ কাপোৰ পিন্ধা বহুত শখ আছে হেতু কাৰণে মই পিন্ধো এইবোৰ তাই পৰাও আনি পিন্ধো আটো ভাবি ঘৰত মানে দুৱা পাতিছে যে সো হেতু কাৰণে তালে যাবলৈ ওলাই আছো ভাবিলো যে তেতিয়া ভিডিওটো কন্টিনিউ কৰা নহলে ভাবিলো এতিয়াই কৰি লওঁ বলু ভিডিওটো তাত গৈ আপোনালোকক একদম লগ পাম ভিডিওটো একদম শেষৰলৈকে চাই যাব আৰু কেনেকুৱা লাগিলে পাছত কমেন্ট কৰি জনাব এয়া খোৱা বোৱা চলি আছে আপোনালোকে বাইহতে খাই আছে দেখিছেনে দেখাইছে বায়ে কি এই আমাৰ চাইমা বেটিয়ে খাই আছে ইমান কিউট লাগিছে তাই এইফালে মই খাবলৈ লৈছো ডাঙৰ ভাবিয়ে চবৰ পাততে তৰকাৰী দি আছে কি মজাকে ভাবিয়ে তৰকাৰী দি যাওক আৰু আমি খাই যাওঁ ন ভাবিয়ে আজি নাখালেও হ'ব আমাকে বিলাই থাকক তৰকাৰীকে এইফালে সেলফি লৈ আছে সেলফি মেইন অনলাইনৰ পৰা কিবা কিবি হাজবেণ্ডে অৰ্ডাৰ দিছিলে ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি আপোনালোকৰ সাইমাই বেছি খাবৰ কাৰণে তাই এক্সাইটেড হৈ আছে এইফালে সাইমাৰ বেটিৰ কাৰণে এটা আনিছে কি নিউজলি নে কি বুলি কয় এইফালে মই দেখাইছো নতুনকে অৰ্ডাৰ দিছে বাপেকে মই ইমানকে ভালকে না ৰেড কৰ্ন ওটছ আৰু ব্ৰাউন ৰাইচ আছে এইবিলাকে এট ব্ৰাউন ৰাইচ ফালে এটা চিপ দিছে পাৰ্লিছ ফালে বাৰবন এইফালে বাৰবন বিস্কিট 4টা পেক আহিছে 4টা আহিছে ইয়াত এইফালে মিঠাতেল আনিছে 250 আছে কিমান লৈছে মই নাজানো এটো আনমোল গোল 100% পিওর কোকোনাট অইল এইফালে জুসটো দিয়া এইফালে আম্মাৰ কাৰণে এটা জুস দিছে এতিয়া ঠাণ্ডাত আম্মাই খাবলৈ নোৱাৰে তেও দিলে এতিয়া জুসটো অৰ্ডাৰ আনি পালেহি মিক্স ফ্ৰুইট ৰিয়েল ফ্ৰুইট হয় এটো ৰিয়েল ফ্ৰুইট বহুত বেছি হেলদি হয় খাবৰ কাৰণে বহুত বেছি এইফালে খুলিলে চাচোন আপোনালোকে এনেকে নাখায় নহয় বেটি এনেকে নাখায় নহয়
দেখিবলৈ ৰ'ব পৰা নাই মানে বেটিয়ে বস্তুবিলাক দেখি মানে ৰ'ব পৰা নাই আপোনালোকে ভাল লাগিলে আপোনালোকে ল'ব পাৰে অৰ্ডাৰ দিব পাৰে নোৱাৰিলে ন বেটি এয়া খাই আছে দাদীয়েকে আৰু নাতিনীয়েকে এইটো প্ৰাইচটো হৈছে 599 টকা 600 টকা এই দেখিছেনে 599 কিমানটো বেছি নাজানো আৰু 599 প্ৰাইচটো লিখা আছে এইটো আপোনালোকে ল'ৰা ছোৱালীৰ কাৰণে অৰ্ডাৰ দিব পাৰে মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ বাই বাই